মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি আপোন চতুৰ্থমান শ্ৰেণীৰ আপোন পাঠৰ ৩ নম্বৰ অধ্যায় আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে তোমালোকৰ শব্দ অৰ্থবোৰ আছে ব্ৰহ্ম পুৱা নিচেই পুৱা, তাৰমানে বহু সূৰ্য নুঠোঁতে ৰাতিপুৱাটো। সংবাদ পত্ৰ বাতৰি কাকত, পেপাৰ বুলি যে কয় সেই সংবাদ পত্ৰ বুলি কয়। দৈনন্দিন সদায়, দৈনিক বুলিও ক'ব পাৰোঁ। হেৰফেৰ, লৰচৰ নকৰা, কোনো কামত তাৰমানে অলপো লৰচৰ নকৰা, কম বেছি হোৱা অৱস্থা। নিয়াৰিকৈ, পোনকৈ বা নিমজকৈ। সুযোগ্য, অতিশয় উপযোগ্য। সাধক, সিদ্ধি কৰোঁতা বা সেৱক। সহযোগ, আনৰ সৈতে কোনো কামত যোগদান কৰাক আমি সহযোগ বুলি কওঁ। মিছনেৰী, মিছন হ'ল ধৰ্ম প্ৰচাৰৰ প্ৰতিষ্ঠান আৰু মিছনৰ ধৰ্ম প্ৰচাৰকসকল। মিছনৰ অৰ্থ হৈছে ধৰ্ম প্ৰচাৰ কৰা এটা প্ৰতিষ্ঠান আৰু মিছনেৰী হৈছে সেই ধৰ্ম প্ৰচাৰ কৰা ব্যক্তিসকল। ভাতৃপ্ৰতিম, ভাতৃৰ নিচিনা। প্ৰসাৰ, বিস্তাৰ। নিৰ্মল, নিকা, আমি পৰিষ্কাৰ বুলিও কওঁ। অনুকৰণীয়, আনে যেনেকৈ কৰে তেনেকৈ কৰিবলগীয়া, তাৰমানে আমাৰ আগতে যোনে কৰি গৈছে যেনেকৈ কৰিছে সেনেকৈ কৰা কামটোকে আমি অনুকৰণীয় বুলি কওঁ। এইবোৰ বুজা আৰু লিখা তোমালোকে জানাই। এইবোৰ পঢ়া আৰু লিখা এইবোৰ তোমালোকে খুব সুন্দৰকৈ জানা। আমি এতিয়া পাঠৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমটো দিছে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল। আমি ইয়াতে তাৰ বিষয়ে উত্তৰ লিখিম এনেকৈ। আনন্দৰাম ঢেকিয়াল ফুকনদেৱ সদায়ে ৰাতিপুৱা উঠি ব্ৰহ্মপুৱাতেই উঠি লিখা পঢ়া কৰি ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে তেওঁ হাতত বাতৰি কাকতখন লৈ গৈছিল। উভতি আহি তেওঁ পুনৰ লিখা পঢ়া কাম কৰি টপত পানীৰে গা ধুইছিল। এইদৰে তেওঁ নিজৰ কৰ্মৰাজি নিয়াৰিকৈ কৰিছিল। ২ নম্বৰ প্ৰশ্নটি দিছে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল। উত্তৰটো হ'ব ইংৰাজসকলে বা আমি লিখিব সেই সময়ত ইংৰাজসকলে ১৮৩৬ চনত অসমৰ আদালতত পঢ়াশালী আৰু কাৰ্যালয়ৰ পৰা অসমীয়া ভাষাটো আঁতৰাই বাংলা ভাষাৰ প্ৰচলন কৰিছিল। সেইকাৰণে সেই সময়ত অসমত ইংৰাজসকলৰ শাসন চলিছিল। তেওঁলোকে ভাবিছিল যে অসমীয়া ভাষাটো বাংলা ভাষাৰ পৰাহে সৃষ্টি। সেইবাবে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলনৰ বাবে জোৰ দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰবোৰ মই পিছৰ ভিডিঅ'টোত দিম। তোমালোকে ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।